নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে সহযোগিতা জনায় আৰু মোৰ যদি নতুন নতুন ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই আপোনালোকৰ মাজলৈ, সেয়ে ভাবিছোঁ মই দিনটোনো ঘৰত কি কৰোঁ সকলোখিনি দেখাওঁ। আৰু দিবলৈ বেয়াও লাগে, মানে একেখিনি কামেকেনো আপোনালোকক কি দেখাম, আপোনালোকে কৰিয়ে থাকে। কিন্তু মোৰ এনেকৈ ওলাই মেলি যাবলৈ ইমান মানে সময় সুবিধাও নিমিলে। মিষ্টাৰ কলেজ গুচি যায় ৰাতিপুৱাই, আকৌ সন্ধিয়া সোমাইহি। সেয়ে মইতো অকলে যাবলৈও বেয়া লাগে। সেয়ে মই বোলো ঘৰত কিনো কি কৰোঁ সেইখিনিকে দেখাওঁ, আপোনালোকে চাই বা কেনেকুৱা পায়। মই এতিয়া ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি ৰাতিপুৱা অলপ কাম চাম কৰিলোঁ, তাৰপৰা চাহ খালোঁ। চাহ চবকে দিয়া হ'ল। মিষ্টাৰ কলেজ গ'ল, ব্ৰেকফাষ্ট কৰিম এতিয়া, ৰেডি কৰোঁগৈ ব্ৰেকফাষ্ট। আৰু সেইখিনিকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, দিনটোত কি কৰোঁ। আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো চাই জনাবচোন কমেণ্ট বক্সত। আৰু ভিডিঅ'টো পাৰিলে এবাৰ লাইক কৰিব। তেতিয়াহ'লে ব'লকচোন আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰু পুৰি বা ৰুটি বনাবলৈ হ'লে কি তেল ব্যৱহাৰ কৰে? মই ধাৰা ব্যৱহাৰ কৰোঁ। বহুত ভাল ৰিফাইন তেল হয়, আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে। ব্ৰেকফাষ্টৰ কাৰণে ৰুটি ৰেডি কৰি আছোঁ। মোৰ ৰুটি বনোৱা হৈ গ'ল, দেউতাক দিলোঁ আৰু মায়ে অলপ লাহে লাহে খাব, মই খাই লওঁ। এয়া আজি মোৰ ব্ৰেকফাষ্টত আছে ৰঙালাও আলু ভাজি আৰু মধুৰি জাম। আৰু মধুৰি জামটো বহুত ভাল হয় খাবলৈ। আপোনালোকে যদি বিচাৰে নহয় ভিডিঅ'টো মই আপোনালোকক দিম বাৰু কেনেকৈ বনায়। ভাত পানী বনোৱা হৈ গ'ল, দেউতাই খালে আগতীয়াকৈ আৰু এতিয়া মই খাব লৈছোঁ। আজিনো দুপৰীয়া সাজত কি কি আছে চিম্পুল, আপোনালোকক দেখাওঁ। দেখিছে, ইয়াত আছে কুন্দুলি ভাজি, সৰু মাছ, এয়া অথনি ৰুটিৰ লগত খোৱা ৰঙালাও ভাজি আছিলে, আৰু এয়া পিয়ালি পালেং আৰু সৰু মাছৰ জোল, আৰু এয়া অমিতা খাৰ। আপোনালোকে খায়নে? এয়া অমিতা খাৰ। তেতিয়াহ'লে মই খাই লওঁ। পিয়াজি পালেং আৰু মাছৰ, মই শাক খাই ইমান ভাল নাপাওঁ, কিন্তু বিয়া হোৱাৰ পৰা অলপ খাবলৈ লৈছোঁ আৰু। মই ভাতটো খাই আপোনালোকৰ ভিডিঅ' আকৌ আৰম্ভ কৰি আছোঁ। তেতিয়াহ'লে মই খাই লওঁ। বাচন চাচন ধুই মেলি মই আজৰি হ'লোঁ, ঘৰৰ কাম চাম ঝাৰু চাৰু দি ল'লোঁ। আৰু আজৰি সময়তো মই কি কৰোঁ আপোনালোকক তাকে দেখাম বুলি ভাবিছোঁ। চাওকচোন, এয়া দেখিছেনে? মোৰ চাদৰ এখন আছিলে, ভাবিছোঁ ঘৰতে দহি বাটোচোন, আৰু তাকে ভাবিলোঁ আপোনালোককো দেখাওঁচোন, আপোনালোকে বা কেনেকুৱা পায়। এয়া চাওক, প্ৰথমতে এইটো সূতাটো কাটি এডাল কাটি ল'লোঁ। কাটি লোৱাৰ পাছত অলপ পকাই লৈছোঁ, পকাই লৈ কাঠি এটা দিম। মই এনেকৈ বাটিছোঁ, আপোনালোকে কেনেকৈ বাটে বাৰু নাজানো। এই সূতাটো কটন কাপোৰ হ'লে ভাল হয় বাটিবলৈ, এইটো অলপ কাপোৰটো মিক্স আছে। কিবা এযোৰ ষ্টেপুল কটন নে কি কটন বুলি কয় কাপোৰযোৰ নাম, ইমান ভালকৈ ময়ো নাজানো বাৰু। সূতাটো পিছত হ'লে কাটিটো ৰখাবলৈ অকণমান দিগদাৰ হয়।
দেখিছে এইটো এটা হৈছে আৰু অলপ কৰি লৈছোঁ এয়া দেখিছেনে মই এনেকৈ গাঁঠিবিলাক দি ল'লোঁ আৰু গোটেইখন কৰি দেখাবলৈ বহুত সময় হ'ব ভিডিঅ'টো বহুত দীঘল হৈ যাব সেয়ে মই অলপ কৰি দেখাওঁ আপোনালোকে কমেণ্ট বক্সত জনাবচোন মোৰ দহিখিনি কেনেকুৱা হৈছে আৰু মই এখন প্ৰথম চাদৰ কৰিছোঁ সেয়ে মোৰ কিবা ভুলো হ'ব পাৰে নাজানিবও পাৰোঁ আৰু আপোনালোক জনাসকলে মোক শুধৰাই দিব আৰু কমেণ্ট কৰি জনাব মোৰ দহিটো কেনেকুৱা হৈছে তেতিয়াহ'লে আমাক প্ৰথম লাগিব এখন ডায়েৰীখনত আৰু মই দলি গুলি লৈছোঁ আপোনালোকে সূতাৰেও কৰিব পাৰে আৰু তেতিয়াহ'লে মই দেখাওঁচোন দেখিছে আৰু আপোনালোকে দহিটো কিমান শকতকৈ দিয়ে সেইটো আপোনালোকৰ নিজৰ কথা মই এটা হিচাপত দিছোঁ আপোনালোকে নিজে দিব কিমানটো দিয়ে এনেকৈ কৰি লওঁ অলপ এয়া দেখিছেনে মোৰ ইয়াত 100ডাল লৈছোঁ আপোনালোকৰ নিজে দিব কিমান দিয়ে এইটো কাটোতে কিন্তু বৰ সাৱধানকৈ কাটিব নহ'লে গোটেইখন খেলি মেলি হৈ যাব মই আপোনালোকক কৈছোঁ হয় মোৰো এতিয়া ভয় লাগিছে বাৰু কাটিবলৈ ৰখাব নোৱাৰিলে বৰ দিগদাৰ হয় আৰু এনেকুৱা এডাল মই যোগাৰ কৰি থৈ দিছিলোঁ আগতীয়াকৈ এডালে এতিয়া গাঁঠি এটা দিলোঁ তেতিয়া মানে সূতাখিনি ওলাই নাযায় আৰু কৰিলে ইমান টান নালাগে কিন্তু প্ৰথমতে কামটো বৰ টান লাগে কৰিলে চবেই কৰা হ'ব বাৰু এতিয়া দেখিছেনে সমান কৰি ল'ব মই এয়া বেজিত হালধীয়া সূতা আগতেই ভৰাই থৈছিলোঁ গাঁঠিটো দেখিছেনে কেনেকৈ দিছোঁ গোটেই চাদৰখন দিবলৈ দিগদাৰ হ'বৰ কাৰণে মই এনেকৈ কমকৈ দেখাম
এনেকৈ সমান কৰি ল'ব, নহ'লে অগাগুৰা হ'লে দেখিবলৈ ভাল নালাগিব। এইটো দেখিছেনে? এইটোতো দোকানত বাতি অনাৰ নিচিনাই হৈছে, দহিটো ধুনীয়া লাগিছে। আৰু কেইটামান বাতি দেখাই আছোঁ ৰ'ব। আৰু আপোনালোকে এনেকৈ চাদৰখনৰ ওপৰত কিবা এটা টানকৈ দি ল'ব। মই গাৰু এটা দি লৈছোঁ, আপোনালোকে কিবা টান বস্তু দি ল'ব, তেতিয়া ভাল হয় দহিটো। এয়া দেখিছেনে? দোকানত বটাৰ নিচিনাই হৈছে। আপোনালোকে ঘৰতে ট্ৰাই কৰি চাবচোন সকলোৱে। আৰু গোটেইখন চাদৰটো দেখাবলৈ সম্ভৱ নহ'ব, সেয়ে মই বাতি ল'ম আৰু একেবাৰে লাষ্টত আপোনালোকক দেখাম কেনেকুৱা হৈছে। এয়া দেখিছেনে? মোৰ চাদৰখন কমপ্লিট হৈ গ'ল দহি বটা। আৰু প্ৰথম এবাৰ ট্ৰাই কৰিছোঁ, আগতেতো কৰি পোৱা নাই। ঘৰত যিহেতু এনেই থাকোঁ আজৰি টাইমটোত, মই ভাবিলোঁ এনেকুৱা সৰু ভিডিঅ' এটাকে বনাওঁ আৰু আপোনালোকৰ এটা কমেণ্টে মোক বহুত উৎসাহ যোগাব। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ এটা কমেণ্ট কৰে। আজিলৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটোত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে লাগি থকা বেল আইকনটো টিপি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।